নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম ইম্পৰ্টেন্ট কেইটামান এমসিকিউ জিকেৰ ওপৰত আসাম গভৰ্ণমেণ্টৰ আগন্তুক যিসমূহ এক্সাম আহি আছে হেমৰ কাৰণে এই কুৱেশ্যনসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আজি এই ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট ৱাজ ফৰ্মলি ন'ন এজ নেপা পূৰ্বতে কোনখন ৰাজ্যক নেপা নামেৰে জনা গৈছিল অপশ্যন এ নাগালেণ্ড অপশ্যন বি উত্তৰ প্ৰদেশ অপশ্যন চি অৰুণাচল প্ৰদেশ অপশ্যন ডি মণিপুৰ ইয়াৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন দ্য দিখৌ ৰিভাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট দিখৌ নৈ কোনখন জিলাত অৱস্থিত অপশ্যন এ তিনিচুকীয়া অপশ্যন বি শিৱসাগৰ অপশ্যন চি ধেমাজি অপশ্যন ডি ডিব্ৰুগড় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শিৱসাগৰ নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ দ্য লোকনায়ক অফ আছাম কাক অসমৰ লোকনায়ক বুলি কোৱা হয় অপশ্যন এ বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন বি অমিয় কুমাৰ দাস অপশ্যন চি হেমচন্দ্ৰ বৰুৱা অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অমিয় কুমাৰ দাস নেক্সট কুৱেশ্যন কামাখ্যা টেম্পল ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট কামাখ্যা মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন এ ঝাৰখণ্ড অপশ্যন বি ছত্তীশগড় অপশ্যন চি অৰুণাচল প্ৰদেশ অপশ্যন ডি অসম ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অসম নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য নেম অফ দ্য আইচলেণ্ড লোকেটেড বিটুইন ইণ্ডিয়া এণ্ড শ্ৰীলংকা ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত দ্বীপটোৰ নাম কি অপশ্যন এ আনন্দমান দ্বীপপুঞ্জ অপশ্যন বি ৰামেশ্বৰম দ্বীপ অপশ্যন চি লক্ষদ্বীপ অপশ্যন ডি এটাও নহয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰামেশ্বৰম দ্বীপ নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য কল্ডেষ্ট ডেজাৰ্ট লোকেটেড ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত অপশ্যন এ ৰাজস্থান অপশ্যন বি জম্মু আৰু কাশ্মীৰ অপশ্যন চি গুজৰাট অপশ্যন ডি লাডাখ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাডাখ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ কেৱাইচি কেৱাইচি সম্পূৰ্ণ ৰূপটো কি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নো ইয়ৰ কাষ্টমাৰ নেক্সট কুৱেশ্যন ৱেৰ ইণ্ডিয়ান ষ্টেট ইজ ছাৰাউণ্ডেড বাই বাংলাদেশ অন থ্ৰী ছাইডছ ভাৰতৰ কোনখন ৰাজ্যক তিনিফালৰ পৰা বাংলাদেশে আগুৰি আছে অপশ্যন এ অসম অপশ্যন বি মেঘালয় অপশ্যন চি ত্ৰিপুৰা অপশ্যন ডি পশ্চিমবংগ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ত্ৰিপুৰা নেক্সট কুৱেশ্যন বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন এ মহাৰাষ্ট্ৰ অপশ্যন বি অসম অপশ্যন চি পশ্চিমবংগ অপশ্যন ডি মণিপুৰ ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসম নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য অল্ডেষ্ট ফুটবল টুৰ্ণামেণ্ট ইন আছাম অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম কি অপশ্যন এ বৰদলৈ ট্ৰফি অপশ্যন বি অসম ক্লাব চেম্পিয়নশ্বিপ অপশ্যন চি অসম টেষ্ট প্ৰিমিয়াম লীগ অপশ্যন ডি স্বাধীনতা দিৱস কাপ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি স্বাধীনতা দিৱস কাপ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট পপুলাছ ভিলেজ ইন আছাম অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম কি অপশ্যন এ দ্বীপ গাঁও অপশ্যন বি ৰামপুৰ অপশ্যন চি শুৱালকুছি অপশ্যন ডি আমগুৰি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শুৱালকুছি নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপশ্যন এ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন চি বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান অপশ্যন ডি সুন্দৰপুৰ ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন ডিগবৈ অইল ৰেফিনাৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যন এ ডিব্ৰুগড় জিলাত অপশ্যন বি তিনিচুকীয়া জিলাত অপশ্যন চি কাৰ্বি আংলং জিলাত অপশ্যন ডি কোকৰাঝাৰ জিলাত
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তিনিচুকীয়া জিলাত। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ আনন্দমঠ? আনন্দমঠৰ লেখক কোন? অপশ্যন এ বংকিম চন্দ্ৰ চেটাৰ্জী, অপশ্যন বি সৰোজিনী নাইডু, অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি অৰবিন্দ ঘোষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন এ বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন, আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ক'ৰ পৰা সংকলিত? অপশ্যন এ আনন্দমঠ, অপশ্যন বি গোদান, অপশ্যন চি চিত্ৰ, অপশ্যন ডি ডাকঘৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দমঠ। হু ইজ দ্য অথৰ অফ দ্য নভেল দেৱদাস? দেৱদাস উপন্যাসখনৰ লেখক কোন? অপশ্যন এ শৰৎচন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন বি মৈথিলী চৰণ গুপ্তা, অপশ্যন চি ফণীশ্বৰ নাথ ৰেণু, অপশ্যন ডি প্ৰেমচন্দ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শৰৎচন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন, হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথমখন বাতৰি কাকত কোনে আৰম্ভ কৰিছিল? অপশ্যন এ ছৈয়দ আহমেদ খান, অপশ্যন বি বীৰেন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি দাদাভাই নৌৰজি, অপশ্যন ডি জেমছ ইকি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জেমছ ইকি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ? নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি হৰগোবিন্দ খুৰানা, অপশ্যন চি অমৰ্ত্য সেন, অপশ্যন ডি চি ভি ৰমন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, পোংগল ইজ দ্য নেম অফ এ ফেষ্টিভেল ইন হুইচ ষ্টেট? পোংগল কোনখন ৰাজ্যৰ উৎসৱৰ নাম? অপশ্যন এ তামিলনাডু, অপশ্যন বি কৰ্ণাটক, অপশ্যন চি কেৰেলা, অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তামিলনাডু। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ UPI? UPI সম্পূৰ্ণ নামটো কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1950 চনত, অপশ্যন বি 1965 চনত, অপশ্যন চি 1970 চনত, অপশ্যন ডি 1999 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1970 চনত। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ ধৰ্মানন্দ দাস, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি জগন্নাথ বৰুৱা, অপশ্যন ডি হিতেশ্বৰ শইকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধৰ্মানন্দ দাস। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাৰ্ষ্ট টি ইণ্ডাষ্ট্ৰী ইন আছাম? অসমৰ প্ৰথম চাহ উদ্যোগটোৰ নাম কি? অপশ্যন এ বিষ্ণু চাহ কোম্পানী, অপশ্যন বি আছাম টি কোম্পানী, অপশ্যন চি অৰিহন্ত চাহ কোম্পানী, অপশ্যন ডি নালাপাৰা চাহ কোম্পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আছাম টি কোম্পানী। নেক্সট কুৱেশ্যন, হু হেড এটেণ্ড দ্য G7 ছামিট 22 ফ্ৰম ইণ্ডিয়া? ভাৰতৰ পৰা 2022 চনৰ G7 সন্মিলনত কোনে অংশগ্ৰহণ কৰিছিল? অপশ্যন এ নৰেন্দ্ৰ মোদী, অপশ্যন বি ৰাজনাথ সিং, অপশ্যন চি এছ জয়শংকৰ, অপশ্যন ডি অমিত শ্বাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন, হুইচ ক্ৰিকেটাৰ হেজ ৱন দ্য অৰ্জুনা এৱাৰ্ড ইন 2023? কোনজন ক্ৰিকেটাৰে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰিছে? অপশ্যন এ বিৰাট কোহলি, অপশ্যন বি ৰোহিত শৰ্মা, অপশ্যন চি মহম্মদ শামি, অপশ্যন ডি ৰবীন্দ্ৰ জাদেজা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহম্মদ শামি। নেক্সট কুৱেশ্যন, হু ইজ দ্য হায়েষ্ট উইকেট টেকাৰ ইন টেষ্ট ক্ৰিকেট? টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী কোন? অপশ্যন এ ছেন ৱাৰ্ণ, অপশ্যন বি ব্ৰায়ান লাৰা, অপশ্যন চি ৰবিচন্দ্ৰন অশ্বিন, অপশ্যন ডি মতিয়া মুৰলীধৰন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মতিয়া মুৰলীধৰন। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য কাঞ্চনজংঘা ইন দ্য হিমালয়াছ লোকেটেড? হিমালয়ৰ কাঞ্চনজংঘা শৃংগটো ক'ত অৱস্থিত? অপশ্যন এ ভূটান, অপশ্যন বি কাশ্মীৰ,
অপশ্যন চি ছিকিম, অপশ্যন ডি হিমাচল প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছিকিম। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ অফ আছাম? অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? অপশ্যন এ সাপেকাঠি, অপশ্যন বি সোণাৰী, অপশ্যন চি তিতাবৰ, অপশ্যন ডি মাৰ্ঘেৰিটা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিতাবৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট গভৰ্ণমেণ্ট এমপ্লয়ী অফ আছাম? অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি? অপশ্যন এ আনন্দৰাম বৰুৱা, অপশ্যন বি মহিদুল ইছলাম বৰা, অপশ্যন চি সোণমণি বৰা, অপশ্যন ডি শৰৎ বৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, হুইচ চিটি ষ্টাৰ্টেড দ্য কুইট ইণ্ডিয়া মুভমেণ্ট? ভাৰত ত্যাগ আন্দোলন কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল? অপশ্যন এ কছাৰী, অপশ্যন বি লাহোৰ, অপশ্যন চি দিল্লী, অপশ্যন ডি মুম্বাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মুম্বাই।